বন্ধুসকল নমস্কাৰ। পোনপ্ৰথমতে আপোনালোকক মোৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জনালোঁ আৰু মোৰ ইউটিউব চেনেল কংকিতাছ লাইফলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, ভোগালী বিহুৰ মানে ভোগৰ উৎসৱ আৰু ভোগৰ উৎসৱত খোৱা বোৱাবোৰতো মেইন হ'বই। এয়া দেখিছেনে, মায়ে পিঠা বনাই আছে, আনফালে আকৌ মই তৰকাৰী বনাই আছিলোঁ, ফুলকবি মাছ তেনেকৈ আপোনালোকক দেখুৱাই নহ'ল। আৰু ইফালে দেখিছেনে ইমান ধুনীয়াকৈ মায়ে পিঠাকেইটা বনাইছে। আপোনালোকেও বাৰু পিঠা বনাব জানেনে? কিয় নেজানিব, নিশ্চয় জানিব। মোৰ আকৌ পিঠাকেইটা মাৰ দৰে ইমান দেখিবলৈ ধুনীয়া আৰু মৰম লগা নহয়, যেনে তেনে বনাব জানো বাৰু। আৰু ইফালে মাক মই বস্তুৰ যোগান ধৰি আছোঁ। দেখিছেনে এই কাৰ্টুনটো? মোলৈ আকৌ ফোনো আহিছিলে, তহঁতে কাৰ্টুনত পিঠা থৈ দিয় বুলি। আচলতে এই কাৰ্টুনটোত হিচাপ কৰি কৰি মায়ে মোক পিঠা ভৰাবলৈ দিছে। এই কাৰ্টুনটো লৈ যাম ভণ্টিহঁতৰ ঘৰলৈ। আৰু জীয়েকৰ প্ৰতি মাৰ যি মৰম, মোকো ইমান মৰম নকৰে। আৰু আপোনালোকেও বাৰু ঘৰত পিঠা লাৰু বনালে হিচাপ কৰা ডিউটিটো পায়নে? জনাব দেই। ইফালে মোৰ হিচাপ কৰি হৈ গ'ল আৰু মায়ে ঘৰৰ ভিতৰত থৈ আহিব দিছেগৈ। মায়ে কিন্তু এইবাৰ 600-700 মান পিঠা বনাইছে, আচৰিত মানে। আৰু দেখিছেনে এই ৰাতিলৈ তিলৰ পিঠা বনাইছে। আপোনালোকে বাৰু কোনবিধ পিঠা খাই ভাল পায়, নাৰিকলৰ নে তিলৰ? মই কিন্তু তিলৰ পিঠা খাইহে ভাল পাওঁ। আৰু বন্ধুসকল, আমাৰ বাৰু চৌকাটো আপোনালোকৰ কেনে লাগিছে? এইটো মায়ে বনাইছিলে দেই, য'তে ত'তে মানে ঘূৰাই লৈ ফুৰিব পৰা যায়। ইফালে আকৌ আৰু পিছদিনাখনলৈ নাৰিকল ৰুকি থৈ দিব। এয়া আকৌ গাঁৱৰ খুৰীমা এগৰাকীয়ে বনাবলৈ দিছিলে। তেওঁলোকৰ বাবে নাৰিকল এতিয়া ৰুকি ভাজি থৈ দিব আৰু কাইলৈ দিনত পিঠা বনাব, যিহেতু কাইলৈ উৰুকা। আৰু বন্ধুসকল, মোৰ ভিডিঅ'টো পাওঁতে আপোনালোকৰ অলপ দেৰি হ'ব। ইফালে দেখিছেনে উৰুকাৰ দিনা যিহেতু ভেলাঘৰত ভোজ ভাত খোৱা হয় গাঁৱৰ সকলো ৰাইজে মিলি, সেইবাবে ৰাতিপুৱাই চাউল নিবলৈ আহিছিলে, চাউল দিলোঁ আৰু এতিয়া আমি পথাৰত আছোঁ। আৰু বন্ধুসকল, আপোনালোকে চাব পাৰে অগ্নি দেৱতাক আমন্ত্ৰণ কৰা হৈ গ'ল, তাৰ মানে খানা বনি আছে। এয়া আকৌ কলগছৰ দনা। আপোনালোকে কলগছৰ দনাত ভাত খাই ভাল পায়নে? মই আকৌ বহুত বেছি ভাল পাওঁ। আমি চাহো খাই ল'লোঁ। আৰু এনেকৈ যে মিলি জুলি পথাৰৰ মাজত কামবোৰ কৰি চাহ পানী খাই খানা খোৱাটোৰ আমেজেই সুকীয়া। আৰু ইয়াৰ গাঁৱৰ আইতা, বৰমা, খুৰীমা সকলোৱে মিলি কাম কৰি আছিলে। ইফালে ডেকাহঁতে কলগছৰ দনা বনাই আছে। আৰু অলপ ফূৰ্তিও চলি গ'ল। হাঁহি ফূৰ্তিবোৰতো মেইন ন। আৰু এইটো হৈছে মেজি। এইখিনিতে কথা এষাৰ কওঁ, মই ভেলাঘৰক লৈ পৰম্পৰা বা নীতি নিয়মবোৰ দেখুৱাব বিচৰা নাই বা ক'বলৈ বিচৰা নাই, কাৰণ এই বিষয়ত মোৰ জ্ঞান একেবাৰেই নাই। কেৱল আমি কৰা হাঁহি ফূৰ্তি বা ভেলাঘৰটোহে আপোনালোকক দেখুৱাইছোঁ। আৰু বন্ধুসকল, আপোনালোকৰ মৰম আশীৰ্বাদ পালে অহাটো বছৰত আকৌ ভালকৈ ভিডিঅ' বনাম। এইজন আমাৰ গাঁৱৰ আটা, দেখিছেনে? তেওঁ পুৰা দনা বনোৱাত লাগি আছে। আমি পাচলি কাটি এতিয়া ঘৰ মোৱা হৈছোঁ। মই আকৌ আইতাৰ লগত গৈছিলোঁ। আৰু কোনে কোনে আইতা ককাৰ লগত ফুৰি ভাল পায়। ঘৰ আহি দেখিলোঁ যে মায়ে পিঠা পলিথিনত ভৰাই আছে, মানে কাৰোবাক পিঠা দিব। এয়া আকৌ ৰাতিলৈ খুৰা আৰু পাপাহঁতে ভেলাঘৰত ভাত খাই আমালৈ ভাত আনিছে। ইয়াতে আছিলে ছাগলী মাংস, মাছ, দাইল, মুড়ি ঘণ্টা, খাৰ, মিক্স চব্জি। আৰু আমি খুৰাহঁতৰ চোতালত বহি আইতাই দেখিছেনে আমাক যোগান ধৰি আছে বস্তুৰ। সকলোৱে মিলিজুলি এসাঁজ খালোঁ। আৰু ৰাতিৰ 1 বজাৰ জোন, এয়া পিছদিনাখনৰ দৃশ্য। তাৰ আগতে এটা কথা কওঁ যে আমাৰ মহিলাসকলে ভোজ ভাত খাবলৈ ভেলাঘৰলৈ নেযায়, অতীতৰ পৰা চলি আহিছে এই নিয়ম। তেওঁলোকলৈ দি পঠাই কেৱল পুৰুষসকলে গৈ বা বাচ্চাখিনিকতে গৈ ভেলাঘৰত ভাত খায়। আৰু বন্ধুসকল, এয়া মেজি জ্বলোৱাৰ আগৰ দৃশ্য। ইফালে দেখিছেনে বাচন ধুই আছে, ফূৰ্তি কৰি আছে আৰু ভিডিঅ' বনাই আছোঁ। আপোনালোকেও বাৰু মেজি জ্বলোৱা চাবলৈ গৈছিলেনে? মোক আৰু আজি লাইভ ভিডিঅ' কৰিব দিছিলে দেই। মই লাইভ
কৰিবলৈ ইমান নেজানো, কিন্তু লাইভ ভিডিঅ'ত যিসকলে মোক কথা সুধি আছিলে তেওঁলোকলৈও বহুত 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 বেছি ধন্যবাদ। প্ৰাৰ্থনা কৰি ভেলাঘৰটো জ্বলাই দিয়া হ'ল আৰু দেখিছেনে আকাশৰ ইমান ওপৰলৈ জুইকুৰা মানে জুইৰ ধোঁৱা গৈছে আৰু যে ক'লা ক'লা হৈ চাৰিওফালে বিয়পি পৰে। এইখিনি চাই কিন্তু বহুত বেছি ভাল লাগে। ইফালে আকৌ প্ৰাৰ্থনা কৰি কীৰ্তন কৰি মেজিও জ্বলাই দিয়া হ'ল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোককো থেংক ইউ। আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। আৰু এটা নেক্সট ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিবলৈ মই চেষ্টা কৰিম।